এইবোৰ কি ভাবি আছো সঁচাকৈ যদি বিৰিনাৰ নাই নাই মই জীয়াই থকালৈকে তাইৰ গাত আঁচুৰ এটা পৰিবলৈকে নিদিওঁ ৰক্তিমাহী পাইছে যেতিয়া সাৱধান হোৱাই ভাল হ'ব মাৰাই ঠিকেই কৈছে আজিলৈকে আমাৰ ঘৰৰ মানুহক আনে মানে এনেকৈ বাটৰুৱা মানুহে ঘৰৰ কথা ৰাস্তাত সুধিবলৈ সাহস কৰা নাছিল ঘৰখনৰ এইটো পৰিস্থিতিৰ কথা জানিও তই তেখেতে আমাৰ এখেতক জনা বুলি কোৱাৰ কাৰণে এই অলপ মনে মনে থাকি কথাখিনি অলপ ভালকৈ শুনিব দিয়াহে কিবা এটা ক'বলৈহে পাওঁ তপৰাই মাতটো দিয়েই নহয় তই কি ভাবিছ হাৰি যাবি নিজকে বহুবাৰ বচালি এতিয়া আৰু নোৱাৰ কমলা দেউতা মায়ে সঁচাকৈ মোক ভুল বুজিছে আপুনি কওকচোন মইনো কি ভুল কৰিলোঁ মইতো তেনেকুৱা অনাতনৰ অনুপস্থিতিত অচিনাকি মানুহ এজনক লগ কৰাটো এইটোৱেই বুজায় যে মানুহজন তোৰ পুৰণা চিনাকি আমি তেনেকৈ নাভাবিলেও গাঁৱৰ মানুহেতো তেনেকৈ ভাবিব এতিয়া ভুল কৰিছোই যেতিয়া পুলিচক খবৰ দিয়ক মই আপোনাক অনুৰোধ কৰিছোঁ মোক যি শাস্তি দিয়ে দিয়ক নিশ্চয় কাৰোবাক হাৰাশাস্তি নকৰিব কিয় কিয় তুমি আঁতৰি থাকা মই আঁতৰি থাকো বুলি নাথাকো নহয় সময়ৰ লগত চলা ফিৰা কৰোঁতে কিবা কিবি খেলি মেলি হৈ যায় আৰু এতিয়া শুনাচোন তুমি মোৰ লগত যাবা নে যোৱা কোৱা যদি বিচাৰিছা যাব পাৰো মোৰ কোনো আপত্তি নিশ্চয় কাৰোবাক হাৰাশাস্তি নকৰিব কিয় কিয় তুমি আঁতৰি থাকা মই আঁতৰি থাকো বুলি নাথাকো নহয় সময়ৰ লগত চলা ফিৰা কৰোঁতে কিবা কিবি খেলি মেলি হৈ যায় আৰু এতিয়া শুনাচোন তুমি মোৰ লগত যাবা নে যোৱা কোৱা যদি বিচাৰিছা যাব পাৰো মোৰ কোনো কাবলৈ নতুনকৈ কাৰোবাক বিচাৰি ল'ব পাৰা তেনেকৈ নকবাচোন বিৰিনা তোমাৰ সেই অভিমানবোৰ ভাঙিবলৈ নাপালে নিজকে কিবা আধৰুৱা যেন লাগে হয়নে আগতেওতো তেনেকৈ কৈছিলা কৈছিলোঁ এতিয়াও ক'ম কাৰণ মই সদায় তোমাক বিচাৰোঁ হয় মই দুৰ্ভগীয়া নহ'লে কিয় এনেবোৰ কথা শুনিবলগীয়া হয় আজি মোৰ কাৰণে ঘৰখনৰ এনেকুৱা অৱস্থা হৈছে নিজৰ মানুহজনকে বিশ্বাস দিব নোৱাৰিলোঁ হানি আৰু মোক কেনেকৈ বিশ্বাসত ল'ব পাৰিব মইতো কাৰো বেয়া কৰা নাই কিন্তু মোৰ কপালৰ দুখৰ বাবে যেন প্ৰতিজন নিজৰ মানুহ মোৰ পৰা আঁতৰি যাবলৈ ধৰিছে মই যি কওঁ বৌয়ে তাকেই কৰিব লাগিব দেউতাহঁত বিৰক্ত হৈ পৰিছে যেতিয়া মই আৰু বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই মাত্ৰ তাইক আৰু ইয়াত খুৱাই বুৱাই পুহি ৰাখিব নোৱাৰি ই আহিছিল নেকি কোন ৰক্তিম আহিছিল অলপ আগতে ক'ত আছে অলপ বাহিৰৰ পৰা আহোঁ বুলি ক'লে কিয় কিবা কথা আছিল নেকি নাই নাই দাদা মই ৰক্তিমৰ লগত যাব লাগিব নহ'লে আমি
দুয়োকে নুবুজা হৈয়ে থাকিম সি সলনি হ'বলৈ লৈছে বুজি পোৱা হৈছে মোক সি মোক বহুত ভাল পায় দাদা সিও যে মোৰ অবিহনে আধৰুৱা হৈ ৰ'ব সেইটো সি উপলব্ধি কৰিছে তাৰ মনত কি চলি আছে বুজাটো বৰ টান তই সৰুৰে পৰা সহজ সৰল ছোৱালী সেইকাৰণে অলপ আদৰতে সঁচা মৰম বিচাৰি হাহাকাৰ কৰ তই যদি সঁচাকৈ ৰক্তিমৰ লগত থাকিব বিচাৰিছ তেনেহ'লে সি কি উদ্দেশ্যেৰে ইয়ালৈ আহিছে মই জানিব লাগিব দাদা ৰক্তিম হেৰি নহয় তুমি বোলে বীৰনাক লৈ যাবলৈ আহিছা বীণাক মোৰ লগত লৈ যোৱাত আপত্তি নাই মাত্ৰ কি কোৱাচোন মানে কথাবোৰ তাই কেতিয়াবা বুজিও নুবুজাৰ দৰে কৰে বুজিছোঁ এতিয়া আৰু তাই তেনেকুৱা নকৰে ব'লাচোন ভিতৰতে বহো নাই নালাগে হ'ব দিয়ক কথা এটা কওঁ কোৱা মোৰ লগত ব্যৱসায় এটা কৰিব নেকি কি ব্যৱসায় এই ইম্পৰ্ট এক্সপৰ্ট টাইপ ৰিক্স আছে অলপ আপুনি যদি বিচাৰে মোৰ লগত কৰিব পাৰে যি সহায় লাগে মই কৰি দিম সদায় প্ৰফিটত থাকিব নাই মোৰ দ্বাৰা সেইবোৰ নহ'ব দিয়া ইমান লাভ লোকচানৰ অংক মই কৈ থাকিব নোৱাৰোঁ আৰু মোক এক্সট্ৰা প্ৰফিটো নালাগে এনেকৈ ঠিক আছোঁ মই চাওক মানুহ এজন ঠিকে থাকিবলৈ হ'লে মানুহজনৰ অভাৱ থাকিব নালাগিব অভাৱ পূৰাবলৈ যেনেদৰে আমি টকা ইনকম কৰোঁ অভাৱ নাথাকিলে কাম কৰা মানুহৰ আগ্ৰহবিলাকো নাইকিয়া হৈ যায় আৰু আপোনাৰতো ইমানো টকা নাই যে আপোনাৰ অভাৱ নাই আৰু এনেও আপুনি ঘৰখন ৰখি থকাৰ দৰেহে হৈছে গতিকে তোমাৰ কথাত মই একমত কিন্তু কিছুমান কাম মই কৰিব নিবিচাৰোঁ বেয়া নাপাবা সম্পৰ্কটোৰ খাতিৰতহে মই ইমানখিনি কৈ আছোঁ অইন হোৱা হ'লে মই ডাইৰেক্টলি নক'লোঁ হয় বাৰু ভাবি চাওক দুদিনমান পিছত জনালেও হ'ব মোক মাজতে কথা এটা সোধোঁ আপোনাক সোধাচোন এই গাঁৱলৈ যে পুলিচৰ গাড়ী আহি আছে ক'ৰবাত চুৰ ডকাইত কিবা চুৰ ডকাইত নহয় মোৰ লগৰ এজনহে নোহোৱা হৈ আছে নামটো সনাতন নেকি তুমি কেনেকৈ জানিলা দুটামানৰ মুখত শুনিছিলোঁ চাওঁ ৰ মিঠা হৈছে নে হৈছে বৌ খুৰা দেউতা কেতিয়া আহিব আহিব এইকেইদিনৰ ভিতৰতে আহিব মই দেউতাৰ ওচৰলৈ যাম দেউতা ক'ত আছে কিয় অহা নাই তোৰ মাৰে দেউতাৰক ওলাই যাব দিছে সেইকাৰণে মাৰক খং কৰি ঘৰলৈ অহা নাই এতিয়া বুজিলি মাৰা কিমান বেয়া বিক্ৰম তুমি ইয়াৰ পৰা যোৱা তুমি ক'লে মই ইয়াৰ পৰা নাযাম নহয় মই ইয়ালৈ চন্দনৰ কাৰণেহে আহিছোঁ তোমাৰ এই মুখখন চাই ইয়ালৈ শনি লগাবলৈ নাহিলোঁ হয় কিয় চন্দাৰ মুখখন বাৰে বাৰে মোৰ চকুৰ সন্মুখত ভাঙি আছে এদিনো নেদেখা মানুহ এজনী হঠাতে মোৰ কিয় ভাল লাগিছে নাই চন্দাক মই নিজৰ কৰি ল'বই লাগিব বিনিময়ত যি কৰিব লাগে তাকেই কৰিম
নামটো সনাতন নেকি? অঁ তুমি কেনেকৈ জানিলা? সনাতনৰ লগত ৰক্তিমৰ কি সম্পৰ্ক থাকিব পাৰে? কথা এটা মন কৰিছনে? কি বিক্ৰমে যে তোক তেনেকৈ কোৱা বুলি ক'লি, সি সঁচাই কৈছেনে? মোৰ কিন্তু তাৰ ওপৰত সন্দেহ হৈছে। কিয়? মদাহীহঁতৰ কথাত কোনোবাই বিশ্বাস কৰে নেকি? তাতে সিহঁতৰ ঘৰখন যেনেকুৱাহে, কিবা এটা মনত ভাল ভাবি ক'লেও নিমিষতে বেয়া লগাই দিয়ে। এই বিক্ৰম তেনেকুৱা নহ'ল হয়, মাকৰ কাৰণেহে। তাতে দীপেনকাই আৰু বীৰনাই তাক পাত্তা নিদিয়াৰ বাবে সি বেছিকৈ মদ খাবলৈ ল'লে। সেইবিলাক চব তাৰ মদ খোৱাৰ বাহানা। হ'বই নোৱাৰে। মানুহে কিছুমান সৰু সৰু কথাতে ইমান বেয়াকৈ আঘাত পায় যে পাছত যিমান ডাঙৰ ডাঙৰ বুজনি দি থাকিলেও সেই বুজনি কামত নাহে। এই সৰু সৰু কথাবোৰৰ মাজতেইতো আনন্দ লুকাই থাকে। থাকে, কিন্তু সেইবোৰ উপভোগ কৰিবলৈ সুবিধাই নাপালে নহয়। দুইফালৰ পৰা ইমানেই অশান্তি আহিলে যে সি বেয়াৰ বেয়া ফালেহে মনটো ঢাল খুৱাই ল'লে। আৰু কিমান নিজকে বুজনি দি থাকিম? সেই ঘৰখনে মোক সকলো দিলে আৰু একোৰে প্ৰয়োজন নাই। কেৱল চন্দনক তেওঁলোকৰ হাতত কোনোপধ্যে মই এৰি থৈ যাব নোৱাৰোঁ। তই কলৈ যাও? মা মই দোকানৰ পৰা আহোঁ। দোকানলৈ? তোক আকৌ কি লগা হ'ল? ঘৰখনৰ অশান্তিবোৰ এতিয়া আকৌ বাহিৰত বিটাবলৈ যাওঁ? নহয় মা, মই চন্দনৰ কাৰণে। চন্দনৰ চিন্তা কৰিবলৈ আমি আছো নহয়। ঘৰতে থাক, ক'তো যাব নোৱাৰো। মই যাবই লাগিব। সি এনেকৈ আমনি কৰি থকাটো মই চাই থাকিব নোৱাৰোঁ। কিবা এটা আনি দিব পাৰিলেহে তাক বুজনি দিব পাৰিম, নহ'লে কি তাৰ টোপনি নাহিব নেকি? ককাক আৰু খুৰাক থাকোঁতে তই ইমানকৈ চিন্তা কৰাৰ দৰকাৰ নাই। আপুনি নুবুজে কিয় মা? চন্দনে মোক আমনি। হ'ব, যাব খুজিছ যা, কিন্তু সোনকালে আহিবি। ভালে আছে? আপুনি? লগ পাইছিলোঁ, পাহৰিলে চাগৈ। অঁ, অকলে ওলাই আহিল যে, কিবা দৰকাৰী? দোকান লৈ যাম। আহক তেনেহ'লে, মোৰ লগতে যাব পাৰিব। বহক বহক। ইমানকৈ কি ভাবিছে? বহক আকৌ। মই খোজকাঢ়ি যাব পাৰিম। মই থাকোঁতে ইমান কষ্ট কৰিব নালাগে, আহক। চাওক 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 চাওক, আপুনি নিজৰ মানুহজনক হেৰুৱাই অলৰেডি বহুত কষ্টত আছে। তাৰপিছতো ইমানখিনি কষ্ট কৰি থাকিলে মোৰ কিবা নিজৰে। মই আপোনাক চিনি নাপাওঁ। মোৰ ঘৰুৱা কথাত মাত মতাটো মই ভাল নাপাওঁ, গতিকে এইবোৰ কথাত আপোনাৰ মাত মতাৰ কোনো প্ৰয়োজন নাই। খং নকৰিবচোন, আপোনাৰ পৰিস্থিতিটো মই বুজি পাইছোঁ। মই সেইটো কাৰণে আপোনাক সহায় কৰিব বিচাৰিছোঁ, প্লিজ। বাট এৰক, মোৰ আপোনাৰ সৈতে কথা পতাৰ ইচ্ছা নাই। নুবুজে কিয়? মই কেতিয়াও কাৰোৰ পৰা না শব্দটো শুনিব নিবিচাৰোঁ। মোৰ কথাখিনি মানক। আপুনি ডাঙৰ ভুল কৰিছে। সেইগৰাকী অকলশৰে বিবাহিতা মহিলাক আপুনি যে ব্যৱহাৰ কৰিছে নহয়, সেই কথা মোৰ ঘৰত গম পালে আপোনাক কেতিয়াও মাফ নকৰিব। আপুনি মোৰ কথাবিলাক বুজিবলৈ চেষ্টা কৰক। দাদা!